ভুটুকি বাগানীয়া সাজপাৰ পিন্ধিছো বিহু আমি গৈ আছো ৰাগ নাচিবলে মানে শিকিবলে এয়া আমাৰ ভুটুকি এয়া নীলাক্ষী হাই কৈ দিয়া হাই যদি ৰূপম চাইকেল লৈ আহি আছে বহুত দিনৰ পিছত এটা ব্লগ বনাইছো এই ৰ'দৰ পোহৰত একো দেখাই নাই মানুহে এনে ভূতে ধৰিবই পৰা নাই এয়া আমি মঞ্চৰ ফালে গৈ আছো ৰাগ শিকিবলে এয়া পাপৰি নীলাক্ষী তাৰপিছত এয়া চাইকেলৰ ৰূপম গৈছে মাইনা গৈছে তেনেকৈ গৈ আছোঁ তাৰপিছত মই ভিডিঅ'টো কৰি গৈছোঁ ভিডিঅ'টো ৰূপম আৰু লথ ভাইটিয়ে কৰি দিছিলে মানে ৰূপমে উঠি গৈছিলে এতিয়া ৰূপমে মোৰ ফোনটো লৈ যাওঁতে সি ভিডিঅ' কৰি গৈছিলে আমি তেতিয়া মানে মঞ্চৰ ফালে গৈ আছিলোঁ আমি খোজকাঢ়ি গৈ আছিলোঁ তেতিয়া সিহঁতি ভিডিঅ'টো কৰি দিছিল মঞ্চত অকণমান শিকি পিনি তাৰপিছত আমি ইয়ালৈ মানে ফিল্ডলৈ শিকিবলৈ আহিলোঁ আমাৰ কিছুমান মানে এইবোৰ মিলাবলৈ তাৰপিছত এয়া আমি ওলাই গৈ ৰেডি আজি আমি ফিল্ডত নাচিম এইটো মোক কেনেকুৱা লাগিছে জনাব দেই মই একদম সম্পূৰ্ণ বাগানীয়া সাজপাৰ পিন্ধিছো মই তিৱা আৰু মই অসমীয়া কালি বিচাৰিছোঁ এতিয়া আমি গৈ আছো মঞ্চলে অ তই সেইখন নামাৰিলে কি আৰু কিবা এখন মাৰিব লাগে আৰু কি মাৰিব লাগে সেই গাইছ মোক কেনেকুৱা লাগিছে জনাব দেই নাপাহৰিব একেলগে কৈ নাথাক আমাকো কম লগাম পোৱালীকেইটা এইজনী আমাৰ তিৱা এয়া এইজনী পাপৰি তিৱা পিন্ধিছে এই ঝুমুৰ পিন্ধিছে এই বিহু এই নিকিতা এতিয়া আমি গৈ আছোঁ এইফালে মই তিৱা ড্ৰেছ অঁ চাদৰ আমাৰ ইয়াত হৈ থকা ফুটবল খেলৰ ফাইনেল হয় তাৰপিছত আমি ইয়াত হেঙুলৰ হৈ নাচিবলৈ আহিছিলোঁ মানে আমি ইয়াত শিকি আছিলোঁ যে কৈ আছিলোঁ এয়া আমাৰ গেংটো আমি এনেকৈ ৰখি আছোঁ নাচিব সময় হোৱা নাই হ'ব আৰু এতিয়া নাচিবলৈ তাৰপাছত এইফালে আছে আমাৰ গোটেই নাচনীবিলাক এনেকৈ ৰৈ আছোঁ মানে ৰৈ আছে চবেই এতিয়া মাইনা মোক চিঞৰি আছে কিবা কিবি কৈ চাই থাকক নাচৰ অকণমান ভিডিঅ' দেখুৱাই এয়া আমি ইয়াত নাচি থাকোঁতে ভিডিঅ' কৰা হৈছে তাৰপিছত মই অকণমান ইয়াত দেখুৱাই দিলোঁ चला đợi đấy মই কাপোৰ সলাই আহি পাহিক লগ পালোঁ
এইফালে আছে চেনাজ, নৱনীতা। আমি এতিয়া খেল চাই আছোঁ। সেইজনী চাহিদা অলপকৈ ওলাইছে তাই। আহি নাই লোৱা, তাই চাপৰ যে মানুহৰ মাজতে সোমাই আছে। এতিয়া আমি খেল চাই আছোঁ। এয়া খেল শেষ হৈছে। তাৰপিছত এতিয়া মানুহবোৰ দেখিছে নহয় কিমান মানুহ হৈছে। তাৰে মাজত আমিও অলপ চলপকৈ ওলাইছোঁ, তেওঁলোকে ঘূৰি ফুৰিছোঁ। এতিয়া আন্তঃগাঁথনি সভা হ'ব। বঁটা বিতৰণী কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতু দলৰ খেলুৱৈসকলক এনেকৈ জিকা টিমটো বহি আছে। এতিয়া প্ৰাইজ লগতে আমিও বহি আছোঁ। চাহিদা, মই, নৱনীতা, চেনাজ, পাহি, সেয়া ৰূপম অলপকৈ উঠাবলৈ চেষ্টা কৰিছিলোঁ।